নমস্কাৰ, মই অনুস্মিতা দাসে পাঠ কৰিবলৈ লৈছোঁ এটি কবিতা। কবিতাৰ শিৰোনাম পোহৰতকৈ এন্ধাৰ ভাল। কবি শ্ৰদ্ধাৰ কবি হেম বৰুৱা। সময়ৰ বলুকা ৰাশিত পদচিহ্ন ৰখাৰ উন্মাদ বাসনা আমাৰ নাই। আমি বুৰঞ্জীৰ শিলাখণ্ডৰ জীয়ন্ত ফচিল। হে শকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত দুষ্মন্তৰ চুমাৰ চেকা। কোৰিয়াত জৰাসন্ধৰ কংকাল, এছিয়াৰ আকাশত আগুৰি শগুনৰ জাক। আমি জীয়াই আছো যুগৰ সীমান্তত প্ৰাচীন নাবিকৰ জকা। কালিদাস, তুমি কোন অলকাৰ পলাতক কবি? ডাৱৰ দেখি উন্মাদ, তোমাৰ কাব্যবিধিত আমাৰ জীৱন অৰ্চনা সৰি পৰা মদাৰৰ ফুল। গুৰুটো নেলাগে, গোসাঁইটো নেলাগে, থাক তলে ভৰি হৰি। ৰজাই ৰজাই ৰণবিগ্ৰহ, তীখাৰ আস্ফালন। আমি খান্দবদা অগ্নিশিখাৰ পুৰি ছাই হোৱা বিৰিণাৰ ফুল। আমাৰ পিৰামিড হিৰোশ্বিমা নাগাচাকি। হে শকুন্তলা, তোমাৰ আঙুলিৰ অগ্নিকণাৰে নমাই দিয়া ৰাজকাৰেঙৰ হলিতাৰ জুই। দুষ্মন্তৰ ভাগক স্বপ্ন, পোহৰতকৈ এন্ধাৰ ভাল। জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ বান্ধ। শংকা কিহৰ? নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই। আমাৰ চকুত তীখাৰ শান। ধন্যবাদ।